ভিডিঅ'টো কৰি লওঁ ন ভিডিঅ'টো কৰি ল'ব যিহেতু মই হাৰি গ'লোঁ হাৰি যোৱাৰ কাৰণে 100 টকীয়া নোট এখন দিব লগা হ'ল দেখিছে ইয়াক লওক দিছোঁ আৰু এইটো কথা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৰে ভালে বুলি আশা কৰি আজি পুনৰ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে জনাই দিছোঁ এইকেইদিন বিশেষ ভিডিঅ' দিব পৰা নাই দিব নোৱাৰাৰ কাৰণ এটাই হ'ল কি ঘৰৰ পৰা ওলাই যাব পৰা নাই আৰু আলহী অতিথিও আহি আছিলে সেইবোৰতো আপোনালোকক দেখুওৱা নাই ভিডিঅ'ত আৰু সেইবাবে ভিডিঅ' কৰিব পৰা নাছিলোঁ দোকানটো থাকিব লগা হয় তেনেকুৱাই মানে কি কিছুমান সুবিধা অসুবিধা হোৱাৰ কাৰণে ক'লৈকো ওলাই যাব পৰা নাই গতিকে আজি সৰু ভিডিঅ' এটা ঘৰৰ পৰা আপোনালোকক দিম বুলি ভাবিছোঁ যিহেতু আজি 2-4 দিন হ'ল ভিডিঅ' দিয়া নাই আৰু আশা কৰোঁ নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আহি বৰ্তমান মোৰ ভিডিঅ' চাই আছে তেখেতসকলক জনাওঁ যে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব যেতিয়াই মই নতুন নতুন ভিডিঅ' দিম ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে মোৰ চাব পাৰিব গতিকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে চেলেঞ্জিং ভিডিঅ' মানে কি পানীপুৰি চেলেঞ্জ কৰা হ'ব আৰু মই আৰু মিষ্টাৰনে কৰিম কোনে কিমান খাব পাৰে তাৰে মানে চেলেঞ্জ হ'ব আৰু তাত উপহাৰো থাকিব যোনে তাৰমানে বেছিকৈ খাব পাৰিব কিমান খাব পাৰিব সেইটো লিমিট নাই মানে যোনে বেছিকৈ খাব পাৰিব মানে 100 টকাকৈ আমি হেৰি ৰাখি লৈছোঁ প্ৰাইজ মানি আৰু যোনে বেছিকৈ খাব পাৰিব তাক 100 টকা পুৰস্কাৰ দিয়া হ'ব গতিকে চাওঁ কোনে খাব পাৰে বেছিকৈ আৰু যিহেতু পানীপুৰি ভিডিঅ' মই মানে অলৰেডি ইয়াত তেতেলী আৰু গোটেইখিনি মানে তিয়াই মেলি থৈ দিছোঁ এইখিনি চাকিব লাগিব ধুনীয়াকৈ এইবোৰ দেখিছে মানে ইয়াত তেতেলী মই একেবাৰে 2-3 ঘণ্টামান হ'ল ভিজাই মেলি থৈ দিছিলোঁ এইখিনি ধুনীয়াকৈ চাকি মেলি ল'ম আৰু এইটোতো ৰেডি হৈ আছে আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকক গেছ জ্বলাই থৈ দিছোঁ মানে কুকাৰ বহাই দিছোঁ ওপৰতে এয়া কুকাৰত আলু বইল কৰি থকা হৈছে বেছি সময় নাই আৰু হ'ব এতিয়া বৰ্তমান বহাইহে দিছোঁ আৰু বৰ্তমান এতিয়া পানীপুৰি বনাবৰ কাৰণে ৰিফাইনটো দি দিছোঁ ইয়াত নিশ্চয় দেখিছে আপোনালোকে ৰিফাইন গৰম হৈ আছে ইয়াত তাৰমানে এইটো গৰম হ'ব দিছোঁ আৰু পানীপুৰি ইয়াত লৈ লৈছোঁ ইয়াত দিছে মানে বন্ধুসকল এতিয়া বৰ্তমান চাওক ধুনীয়াকৈ আমি সজাই ল'লোঁ দেখিবলৈ পাইছে ইয়াত আমি 30টাকৈ পানীপুৰি লৈছোঁ ইয়াত 30টা আছে ইয়াত 30টা আছে আৰু আলুখিনি আমি সোমাই লোৱাই নাই মানে এক্সট্ৰাকৈ যেতিয়া আমি খাম সেইটো সময়ত এনেকুৱা ভাঙিম ইয়াত ভাঙি আলুটো এই চামুচ আছে চামুচেদি মানে ইয়াত সোমাই তাৰপাছত খাম আৰু ইফালে তেতেলী পানী দেখিছে ধনিয়া পাত দি দিছোঁ ওপৰত মানে অকণমান সোৱাদ হ'বৰ কাৰণে আৰু দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ইয়াত জলকীয়া দি দিছোঁ পিঁয়াজ দিছোঁ আৰু ধনিয়া পাত আছে গতিকে এতিয়া খোৱা বোৱা আৰম্ভ কৰি দিওঁ খাবৰ কাৰণে মানে পূৰা ৰেডি হৈ আছে খাবলৈ এতিয়া চেলেঞ্জৰ কাৰণে গতিকে বৰ্তমান এতিয়া চব ছেটআপ ৰেডি হৈ গ'ল আৰু খোৱা বোৱা আৰম্ভ কৰোঁ নে কি কয় যাৰ ফাৰ্ষ্ট হ'ব সি 100 টকা পাব যদি মোৰ ফাৰ্ষ্ট হয় 100 মোক দিব লাগিব আৰু যদি তাই হয় মানে মই 100 টকা এটা দিব লাগিব তাইক গতিকে খোৱা বোৱা আৰম্ভ ষ্টাৰ্ট ৰেডি চামুচ 2টা হ'ব লাগিছিলে হাতৰ লগতে সোমা প্ৰথমটোৱে মিছ টেষ্টি কেনেকুৱা লাগিছে মানে হাতৰ লগত এটা কাৰণতে লৈছোঁ যিহেতু আৰু মাইকী মতা হয় জোঠা খাওঁৱেই যেতিয়া চলিব মানে পূৰা স্পীডত মাৰি আছে কিন্তু দেখিছে নে 100 টকা লৈহে এৰিব মানে আলু পিটিকা বনাই দে নহ'ব
ভাগি থাকিব এইটো নিমখ কমাৰ কাৰণে নিমখ অলপ আনি ছটিয়াই লৈছোঁ মানে পুৰা দবাই আছে তই নোৱাৰিবি মোৰতো আদায় হ'বই আৰু ভাঙি গ'ল যেতিয়া খাই দিলোঁ এনেকুৱা কেমেৰামেনৰ জিভা পানী পৰি গৈছে চাগে হাতেৰে সোমাই আছে জিকিব যেন পাইছোঁ বেছি নাই এটা দুটা তিনি চাৰি পাঁচ ছয় সাত আঠটা আছে 2 4 6 8 10টা আছে দুইটাত হাৰি আছোঁ মানে বহুত ডাঙৰ হৈ গৈছে পেটটো মাটিত বহি লৈছিলোঁ যে এতিয়া অকণমান চোফাত বহি খাওঁ দাঁত টেঙাই গ'ল কিন্তু হা দাঁত পুৰা টেঙাই গ'ল দাঁত টেঙাই গ'ল মানে হাৰ মানি গ'লোঁ খাব নোৱাৰা হৈ গ'লোঁ গতিকে হইনা জিকি গ'ল যিহেতু মই হাৰি গ'লোঁ হাৰি যোৱাৰ কাৰণে 100 টকীয়া নোট এখন দিব লগা হ'ল দেখিছে ইয়াক লওক দিছোঁ আৰু মানে হাৰি যোৱাৰ কাৰণে দিব লগা হ'ল যিহেতু কৈছিলোঁ দিম বুলিকে সেইবাবে দিব লগা হৈছে মোৰ মাইকী মানুহেই হওক কিয়নো কাৰণ দিম বুলি কৈছোঁ যিহেতু দিবই লাগিব গতিকে দিলোঁ আৰু চেলেঞ্জটোত মই হাৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদিহে ভিডিঅ' চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ নতুনকৈ বন্ধু বান্ধৱীয়ে চাই আছিলে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অন কৰি ল'ব যেতিয়াই মই নতুন ভিডিঅ' দিম তেতিয়া আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'সমূহ চাব পাৰিব গতিকে আজিলৈ এৰিলোঁ বাই বাই